কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে মৌন প্ৰতিবাদ আম আদমি পাৰ্টি মৰিগাঁও জিলা সমিতিৰ সাম্প্ৰতিক সময়ত সমগ্ৰ দেশৰ লগতে ৰাজ্যত বলবৎ হোৱা নতুন কৃষক বিৰোধী নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেশ আৰু ৰাজ্যৰ দল সংগঠনসমূহ। ঠিক সেই সময়তে আজি মৰিগাঁওতো দেখা গ'ল একেই ছবি। ৰাজধানী দিল্লীৰ শাসনাধীষ্ঠ দল আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মৰিগাঁও জিলা সমিতিয়ে সদৰ বিহুতলিৰ পৰা মৌন সমদল কৰি মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত জিলা সমন্বয়ক দীপাংকৰ ৰাজবংশীৰ নেতৃত্বত প্ৰায় ৩০জন আম আদমি পাৰ্টিৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ শেষত তেওঁলোকে উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি আমাৰ কাৰ্যসূচী হৈছে আম আদমি পাৰ্টীৰ আহ্বানত সমগ্ৰ ভাৰতবৰ্ষত এই মুখত কলা পতাকা মাৰি মৌন প্ৰতিবাদী কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে। যি কৃষক বিৰোধী আইন তেওঁলোকে আনিলে ৩খনকৈ, ইয়াত কৃষকসকলক জুৰুলা কৰাৰ যি ব্যৱস্থা আৰু পুঁজিপতিৰ প্ৰতি তেওঁলোকৰ যি মৰম চেনেহ, এইটো তেওঁলোকে পুনৰবাৰ প্ৰতিপন্ন কৰি দেখুৱাইছে। প্ৰত্যেকবাৰে তেওঁলোকে সাধাৰণ খাতি খোৱা জনতাক অপমানিত কৰি আহিছে। বিজেপি চৰকাৰৰ এই স্বৈৰাচাৰী শাসনৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগিব। সমগ্ৰ দেশতে এক গণবিক্ষোভৰ নাই, তেওঁলোকে জোৰ জাৰ মূলক এইটো ব্যৱস্থা দেখুৱাই তেওঁলোকে জোৰদাৰ এই বিলখন পাছ কৰাইছে। গতিকে আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিম উপায়ুক্ত মহোদয়ৰ জৰিয়তে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দলৈ, যাতে তেওঁ এই বিলখনত আইনত পৰিণত হোৱাত বাধা সৃষ্টি কৰে। আমি নিশ্চিতভাৱে ল'ম, আম আদমি পাৰ্টীয়ে নিশ্চিতভাৱে ল'ব। তেখেতসকলৰ আমি আহ্বানত আমি মৰিগাঁও জিলা সমিতিও আজি কাৰ্যসূচী লৈছোঁ। আগন্তুক দিনত আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ বা ৰাজ্যিক নেতৃবৃন্দই যি ধৰণৰ কাৰ্যসূচী লয় তাক আমি পূৰ্ণ সহযোগিতা জনাই সমগ্ৰ দেশত এক গণবিক্ষোভৰ কাৰ্যসূচী হাতত ল'ম বুলি আপোনালোকক আমি জানিবলৈ বিচাৰিছোঁ। নহয় চাওক, ব্যৱসায় পুঁজিপতিক ভাল পোৱা এখন মোদী নেতৃত্বাধীন চৰকাৰ ইতিমধ্যে প্ৰতিপন্ন হৈছে। বাৰে বাৰে তেওঁলোকৰ কাৰ্যসূচী এইটো পালন কৰি আহিছে। গতিকে তেওঁলোকে এতিয়া বিধেয়ক অনাৰ লগে লগে দাম বৃদ্ধি কৰিলে। আৰু চাওক, এইখন আইনত পৰিণত হ'লে আজি ব্যৱসায়ীয়ে নিয়ন্ত্ৰণ কৰিব বজাৰৰ মূল্য। ইয়াতকৈ দুখ লগা অৱস্থা আৰু কি হ'ব পাৰে এইটো আপোনালোকে নিশ্চিতভাৱে গম ল'ব। গতিকে দেশত আৰু শান্তিৰ পৰিৱেশ নাই, গণতন্ত্ৰ হত্যা হৈছে। মোদীৰ স্বৈৰাচাৰী শাসনৰ অন্ত পেলাব লাগে। গতিকে ৰাইজ মাৰ বান্ধি থিয় আমিও আহ্বান জনাইছোঁ ৰাইজক। হয়, আজি আমি আম আদমি পাৰ্টি মৰিগাঁও জিলা সমিতিৰ ফালৰ পৰা গোটেই ভাৰতজুৰি যিটো কৃষক বিৰোধী যিটো আইন তেওঁলোকে বিজেপিয়ে প্ৰৱৰ্তন কৰিলে তাৰ বিৰোধিতা কৰি আমাৰ নেতৃত্বই যিদৰে কৈছে সেইমতে আমি আমাৰ মৰিগাঁও ফালৰ পৰা এটা মেমৰেণ্ডাম দিছোঁ এখন। আমি মৰিগাঁও জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মাননীয় শ্ৰীযুত আপোনাৰ ৰামনাথ কোবিন্দ ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ দিছোঁ, যাতে এই বিলখন ছিগনেচাৰ নহয়, এইখন আইনত পৰিণত নকৰে। আৰু যিহেতু এই বিলৰ বিৰোধিতাৰে সংসদৰ ভিতৰে বাহিৰে আমাৰ প্ৰতিবাদ চলিব। সংসদৰ ভিতৰত আমাৰ মাননীয় সাংসদ সঞ্জয় সিং ডাঙৰীয়াই প্ৰতিবাদ কৰি আছে আৰু অন্যান্য দলৰো আছে, তেওঁ নেতৃত্বত আছে, আৰু বাহিৰত আমি ৰাস্তাত প্ৰতিবাদ কৰি আছোঁ। মৰিগাঁওৰ পৰা ছাজিদ আনোৱাৰ ৰহমান আৰু মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, ভিজন টাইম অসম।